এইটো আচলতে অতি দুখ লগা কাৰণ আমাৰ দেশত প্ৰধানমন্ত্ৰীজনে প্ৰতিটো পলে পলে কয় বেটি বচাও বেটি পঢ়াও কিন্তু বেটি বচাও বেটি পঢ়াৰ ক্ষেত্ৰত এই ভাৰততে যে ইমান অন্যায় হৈছে সেইটো আপোনালোকে গমেই পাইছে। উত্তৰ প্ৰদেশত মনীষা মাণ্ডৰ কথা সকলোৱে গম পায়। মনীষা মাণ্ডে প্ৰথমতে তাই সেই ছোৱালীজনীক জঘন্যভাৱে ধৰ্ষণ কৰি কিনে তাইক বেয়া কৰি পেলাইছিল, মানে তাইৰ জিভাখন কাটি দিছিল, দেউতাই একো ক'ব নোৱাৰে, চকুৰ মণি উলিয়াই দিয়া বুলিও কৈছে। তাৰপিছত মেডিকেলত নিছিল যদিও তাই মৃত্যুবৰণ কৰে, কিন্তু আৰক্ষীয়ে প্ৰশাসনে কৰিলে কি তাৰ পৰিয়ালক নজনালে, তাৰ পৰিয়ালক নজনাকৈ আকৌ তাৰ সৎকাৰ কৰি দিলে। আচলতে পৰিয়ালক যে নজনালে এইটো নিশ্চয় ধৰ্ষণ কাণ্ডটোক গাপ দিয়াৰ চেষ্টা কৰিছে। ধৰ্ষণ কাণ্ডটোক গাপ দিব কিয় লাগে? ধৰ্ষণকাৰী প্ৰতি শাস্তি হ'ব লাগে, ধৰ্ষণকাৰী শাস্তি হ'ব লাগে, নহ'লে লিংগচ্ছেদ হ'ব লাগে। এতিয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে কয় বেটি বচাও বেটি পঢ়াও, কিন্তু বেটি বচাৰ ক্ষেত্ৰত কি হ'ল? বেটি কেনেকৈ থাকিব? আমি কেনেকৈ সুৰক্ষিত হৈ থাকিম বা ছোৱালীবিলাক কেনেকৈ সুৰক্ষিত হৈ থাকিব? মেক্সিমাম ৰেপিষ্টেই ছোৱালীবিলাকক ধ্বংস কৰি দিয়ে। তো প্ৰথমতে উত্তৰ প্ৰদেশত হোৱা ঘটনাটোত প্ৰথমতে আৰু ক'লে কি যে তেওঁলোকৰ পৰিয়ালক সাংবাদিকৰ লগতো যোগাযোগ হ'ব নিদিলে বা তাত যিবিলাক লোকক খবৰ ল'ব গৈছে তেওঁলোককো লগ হ'ব নিদিলে। তাৰপিছত আকৌ কৰিলে, কিন্তু কি হ'ল? সময় আহিল, সময় গ'ল, বাৰে বাৰে ধৰ্ষণ কাণ্ড হৈয়ে আছে। সেই ধৰ্ষণ কাণ্ড সেই মনীষা কাণ্ড কোনো শাস্তি নাপালে। প্ৰিয়ংকা ৰেড্ডি গ'ল, ইমানবোৰ যে ধৰ্ষণ হয় কিহৰ কাৰণে হয়? আচলতে যিহেতু শিক্ষা দিয়া হয়, 10মান শ্ৰেণী হওক বা 9মান শ্ৰেণীয়ে হওক, যৌন শিক্ষা দিয়া হয়, যৌন শিক্ষাৰ একো মূল্যই নাই। মোৰ বোধত যৌন শিক্ষাৰ একো মূল্য নোহোৱাই হৈছে। এই ৰেপিষ্টবিলাকক কঠোৰতম শাস্তি দিয়ক। আৰু যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ তেওঁলোকৰ উত্তৰ প্ৰদেশত যোগী চৰকাৰ হৈছে, যোগী চৰকাৰৰ মন্ত্ৰীয়ে কৈছে যে ধৰ্ষণ কাণ্ড হোৱাটো এনে সৰু কথা। তেওঁলোকৰ কাৰণে সৰু কথা হ'ব পাৰে বাৰু, কিন্তু আমাৰ কাৰণে ডাঙৰ কথা। কিন্তু এইখিনিয়ে আৰু কি ক'ম, আমাৰ হাতততো একো নাই। এতিয়া আমি একমাত্ৰ এই বেটি বচাও বেটি পঢ়াও, সেই বেটি বচাও বেটি পঢ়াওখিনিয়ে কৈ আৰু আমি নিজক সান্তনা দিব লাগিব। তথাপিতো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ মনীষাই যাতে ন্যায় পায়। সেই 20 বছৰীয়া ছোৱালীজনী আমাৰ বয়সৰে হ'ব, পথাৰত গৈছিল কিবা কামৰ কাৰণে, কি কামৰ কাৰণে গৈছিল মই বিশেষ নাজানো। তো তাতে ইমান নিৰ্মমভাৱে তেওঁৰ লগত অত্যাচাৰ শাৰীৰিক নিৰ্যাতন কৰা হ'ল। সেইখিনিৰ কাৰণে মই ভগৱানৰ ওচৰত কাতৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে তাই যাতে মুক্তি পায়, তাইৰ যিবিলাক অন্যায়কাৰী আছে তেওঁলোকক কঠোৰতম শাস্তি পায়। আৰু এইখিনিতে মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু মনীষাৰ যদি ন্যায় বিচাৰে আপোনালোকেও ছ'চিয়েল মিডিয়াতে ষ্ট্ৰাইক কৰক, তেওঁলোকক মেনশ্যন কৰক, টুইট কৰক, মেনশ্যন কৰক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। তো যিহেতু বেটি বচাও বেটি পঢ়াও কয়, সেইখিনি ৰুজু হোৱাটোৱে বিচাৰোঁ আৰু মোৰ তৰফৰ পৰা। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।